নমস্কাৰ, মই ডিম্পী শইকীয়া। আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। মই আবৃত্তি কৰিবলৈ ওলাইছোঁ এটি স্বৰচিত কবিতা। কবিতাৰ শিৰোনাম নোকোৱা কথা। বহু কথা আছে যি কোৱা নহয়, বহু সময় আছে যাক বুজা নহয়। এনে কিছু গান আছে যাৰ সুৰ নাই, এনে কিছু সুৰ আছে যাৰ কোনো ৰাগী নাই। ফেনে ফুটুকাৰে লেতেৰা বোকাটো ফুলি উঠা পদুমপাহ দেখি সুধিছিলোঁ নিজক, জীৱন কি? ডাৱৰৰ চকুলো সকলোৱে দেখে, কিন্তু বেলিটোৰ দহি শেষ হোৱা হৃদয়খন জানো কোনোবাই দেখিছে? তথাপিও সদায় ধৰাক পোহৰাই ৰাখিছে। তেতিয়াই বুজিছিলোঁ প্ৰাপ্তি কি। ধন্যবাদ।